নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে মই ডক্টৰ মধুস্মিতা কোচ পেছাত এগৰাকী ফিজিঅথেৰাপিষ্ট আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মাধুস ফিজিঅকেয়াৰলৈ যদি আপুনি এই চেনেলটো নতুনকৈ আহিছে আজি তেতিয়াহ'লে মই আপোনালোকক জনাই থওঁ যে চেনেলটোত অলৰেডি মই বহু কেইটা ভিডিঅ' আপলোড কৰিছো বেলেগ বেলেগ ধৰণৰ বিষ বা গৰ্ভাৱস্থাৰ কথাও মই আলোচনা কৰিছো যদি আপোনালোকে ইন্টাৰেষ্টেড তেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব নোটিফিকেশন বেলটো হিট কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে গম পায় আজি মই আপোনালোকৰ লগত পাতিবলৈ ওলাইছো আঁঠু বিষৰ বাবে খুব প্ৰয়োজনীয় কেইটামান এক্সাৰসাইজৰ কথা চাওক যিকোনো ধৰণৰ আঁঠুৰ বিষত ওচৰৰ মাংসপেশীখিনিৰ ষ্ট্ৰেংথ মানে জোৰ বঢ়োৱাটো খুবেই দৰকাৰী যাতে আঁঠুটোৰ ওপৰত যেতিয়া আপোনাৰ শৰীৰৰ গোটেই ওজনটো পৰে যেনেকৈ ধৰক বহি পেলাই উঠোতে বা খোজ কাঢ়োতে সেই সময়ত আপোনাৰ ওজনটো লওঁতে আঁঠুটোৱে যাতে বহুত বেছি কষ্ট নাপায় আৰু আপোনাৰ বিষ বেছি নহয় আপোনালোকে চাব কিদৰে মই এক্সাৰসাইজ কেইটা কৰিছো তাৰ পিছত নিজে কৰিবলৈ চেষ্টা কৰিব আশা কৰোঁ যে আপোনালোকে সুফল নিশ্চয় পাব এক্সাৰসাইজ কৰাৰ আগতে বা এক্সাৰসাইজ কৰাৰ পিছত আপোনালোকে গৰম সেক ল'ব পাৰে যাতে এক্সাৰসাইজৰ পিছত যদি অলপ বিষটো বাঢ়ে সেই বিষটো এই গৰম সেকে কমাই দিব পাৰে হট ওয়াটাৰ বেগ ল'ব পাৰে নহলে গামোচা এখন গৰম পানীত তিয়াই চেপি পেলাই তাৰ পিছত আঁঠুৰ ওপৰত দিব পাৰে প্ৰথম এক্সাৰসাইজটো হৈছে লাইং নি বেণ্ড বিছনা বা মেট এখনত মই শুৱাৰ দৰে ওপৰলৈ মূৰ কৰি শুই ল'ব আৰু তাৰ পিছত বিষাই থকা আঁঠুটো লাহে লাহে ভাঁজ কৰিবলৈ চেষ্টা কৰিব গৰুহাটো এনেকে মেটৰ বা বিছনাৰ ওপৰত চুচৰাই আনিব উঠাই নানিব মই কৰাৰ নিচিনাকৈ হয়তো ইমান আৰামত আপোনালোকে এক্সাৰসাইজটো কৰিব নোৱাৰিব বিষ থকাৰ বাবে কিন্তু চেষ্টা কৰি থাকিব যিমানখিনি কৰিব পাৰে ৰেঞ্জ অফ মোশন মানে এনেকৈ ভাঁজ কৰিব পৰাটো কৰি থাকিব পাৰিলে ভাল অন্যথা আপোনাৰ আঁঠুটো একেবাৰে জঠৰ হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় সেইবাবে মই এইটো কোৱা নাই যে একেবাৰে অসহ্য হোৱালৈকে কৰিব আপোনালোকে এক্সাৰসাইজটো বা ভাঁজ কৰাটো কিন্তু কৰিব ভাঁজ কৰাৰ পিছত 2 সেকেন্ডমান সেই পজিশনটোত ৰ'ব আৰু তাৰ পিছত আকৌ এনেকৈ নি জইনটো সিধা কৰি দিব ইটো ভৰিটো এক্সাৰসাইজখিনি কৰিব পাৰে সচৰাচৰ দেখা যায় কিছুমান মানুহৰ এটা ভৰিত বিষ থাকে কিছুমানৰ দুইটা ভৰিত বিষ থাকে যদি এটা ভৰিটো বিষ আছে মই আপোনালোকক ক'ম যে দুইটা ভৰিতে এক্সাৰসাইজ কৰা ভাল এনেকৈ দুইফালে 5-5 বাৰমান কৰিব আৰু লাহে লাহে ৰিপিটিশনটো বঢ়াব পাৰে দ্বিতীয় এক্সাৰসাইজটো হৈছে আইসোমেট্ৰিক ষ্ট্ৰেংথেনিং অফ কোৱাড্ৰিচেপছ মই লোৱাৰ নিচিনাকৈ এখন টাৱেল বা শল এনেকৈ লৈ ল'ব আৰু এটা ৰোল বনাই ল'ব আঁঠুৰ তলত থ'ব তাৰ পিছত হেঁচা দিব আঁঠুটোৱে এই ৰোলটোত হেঁচা দিব এই যে মাংসপেশীখিনি আছে ইয়াক কোৱাড্ৰিচেপছ মাসল বুলি কোৱা হয় এই মাসলটোৰ জোৰেৰে তলৰ কাপোৰখন বা ৰোলটো আঁঠুৰ পিছফালৰ পিনেদি জোৰ দিব 10 সেকেন্ডমান তেনেকৈ ৰাখি ৰিলিজ কৰি দিব ৰিলিজ মানে মাসলটো যে আপুনি টাইট কৰি তললৈ জোৰ দিছিলে 10 সেকেন্ড পিছত হেতু এৰি দিব এনেকৈ 10 বাৰ কৰিবলৈ চেষ্টা কৰিব আৰম্ভণিতে 10 বাৰ কৰিব নোৱাৰিব পাৰে ভৰিৰ পটাখন নিজৰ ফালে টানি ল'বলৈও নাপাহৰিব আৰু একে ধৰণে ইটো ভৰিটো কৰিব তৃতীয় এক্সাৰসাইজটো হৈছে সাপোৰ্টেড লেগ ৰেইজ এখন ব্ল্যাঙ্কেট এনেকৈ ৰোল কৰি আঁঠুৰ তলত থ'ব আৰু আঁঠুটো তলৰ ফালে হেঁচা মাৰি যিমান পাৰে গোটেই ভৰিটো সিধা কৰি দিবলৈ চেষ্টা কৰিব ভৰিৰ পটাখন নিজৰ ফালে টানি ল'ব আৰু 10 সেকেন্ড এনেকৈ ৰাখি এৰি দিব এনেকৈ হোল্ড কৰি ৰিলেক্স কৰাটো 10 বাৰমান কৰিব একে ধৰণে ইফালৰ ভৰিটো কৰিলে ভাল চতুৰ্থ এক্সাৰসাইজটো হৈছে লাইং লেগ ৰেইজ মেটৰ ওপৰত এনেকৈ ওপৰলৈ মুখ কৰি শুই ল'ব এটা ভৰি ভাঁজ কৰি ল'ব আৰু ইটো ভৰি লাহে লাহে ওপৰলৈ উঠাব যিটো ভৰিত বিষ আছে সেইটো ভৰি ওপৰলৈ উঠোৱা দৰকাৰী আৰু যেনেকৈ মই দেখাইছো লাহে লাহে চেষ্টা কৰিব ওপৰলৈ উঠাবলৈ 5 সেকেন্ডমান হোল্ড কৰিব সেই পজিশনটোক আকৌ লাহে লাহে তললৈ নমাই দিব দুইটা ভৰিতে 5-5 বাৰ আপোনালোকে আৰম্ভ কৰিব পাৰে আৰু লাহে লাহে ৰিপিটিশনটো বঢ়াব পাৰে নেক্সট এক্সাৰসাইজটো কোৱা হয় ব্ৰিজিং এই এক্সাৰসাইজটোত শুই লৈ আঁঠু দুটা ভাঁজ কৰিব হাত দুটা সাইডত ৰাখি সাপোৰ্ট লৈ লাহেকৈ কঁকালটো উঠাই দিব ওপৰৰ ফালে অলপ সময় ৰাখি আকৌ তললৈ নমাই দিব গোটেই এক্সাৰসাইজ কেইটাত মনত ৰাখিব যে আপোনালোকে উশাহ নিশা ভাল ধৰণে লৈ থাকিব লাগে 5 পৰা 10 বাৰ এই এক্সাৰসাইজটো ৰিপিট কৰিব আৰম্ভণিতে হয়তো 5 বাৰ কৰিব পাৰিব তাৰ পিছত লাহে লাহে 7 বাৰ 9 বাৰ তেনেকৈ 10 বাৰলৈ বঢ়াই নিব
নেক্সট এক্সাৰচাইজটো হৈছে seated knee extension stretch. দুখন চকী লৈ এনেকৈ এখনত বহি ইখনত ভৰিটো উঠাই ল'ব, লাহেকৈ আঁঠুটো তলৰ ফালে হেঁচি দিব আৰু আঁঠুটো যিমান পাৰে চিধা কৰিবলৈ চেষ্টা কৰিব, মানে নি জইণ্টটো চিধা কৰিবলৈ চেষ্টা কৰিব। মই দেখুওৱা ধৰণে ইমান আৰামত হয়তো আপোনালোকে কৰিব নোৱাৰিব, বহুত বিষাবও পাৰে। যিমানখিনি আপোনালোকে কৰিব পাৰে সিমানখিনি তললৈ নিয়ক, 10 ছেকেণ্ডমান হোল্ড কৰিব সেই পজিশ্যনটোত, আকৌ ৰিলেক্স কৰিব। এনেকৈ 5 বাৰ দুইটা ভৰিতে ষ্টাৰ্টিঙত কৰিব পাৰে, পিছলৈ লাহে লাহে ৰিপিটিশ্যন বঢ়াব। লাষ্ট এক্সাৰচাইজটো হৈছে চিট টু ষ্টেণ্ড। থিয় হৈ লাহেকৈ আঁঠু দুটা ভাঁজ কৰিব আৰু তাৰপিছত বহাৰ নিচিনা কৰিব, কিন্তু একেবাৰে বহি নিদিব, মানে চকীখন চুই আকৌ থিয় হ'ব। হাত দুটা আগলৈ মই দেখুওৱা নিচিনাকৈ দিব পাৰে, যাতে বেলেঞ্চটো ভালে থাকক আৰু আপোনাৰ পৰি যোৱাৰ সম্ভাৱনাটো নাথাকক। আশা কৰিছোঁ গোটেই এক্সাৰচাইজকেইটা আপোনালোকে বুজি পাইছে। মই বুজোৱাৰ ধৰণে কৰিব আৰু কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব। লাইক আৰু কমেণ্ট নিশ্চয় কৰিব আৰু যদি ভাবে যে ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিছে, নিজৰ ঘৰৰ মানুহৰ পৰিয়ালৰ মানুহৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো চাই থাকিব, মৰম দি থাকিব। ধন্যবাদ।